নমস্কাৰ আমাৰ চেনেল জীৱন অনুপমলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আমাৰ চেনেলৰ জৰিয়তে লৈ আহিছোঁ অসম কুইজ। অসমৰ সাহিত্যৰ লগত জড়িত 10টা প্ৰয়োজনীয় প্ৰশ্ন আৰু ইয়াৰ উত্তৰ। অলপ পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহা। 1 নম্বৰ প্ৰশ্ন, অসম নামটো কেতিয়াৰ পৰা প্ৰচলন হয়? উত্তৰ, ত্ৰয়োদশ শতিকামানত আহোমসকলে এই ভূখণ্ড জয় কৰাৰ পাছত। 2 নম্বৰ প্ৰশ্ন, অসমীয়া ভাষাৰ উৎপত্তি কেতিয়া হৈছিল? উত্তৰ, খ্ৰীষ্টীয় 9ম-10ম শতিকামানত। অসমীয়া ভাষাটো আৰ্য গোষ্ঠীৰ ভাষা। 3 নম্বৰ প্ৰশ্ন, অসমৰ পুৰণি নামটো কি? উত্তৰ, কামৰূপ বা প্ৰাগজ্যোতিষপুৰ। 4 নম্বৰ প্ৰশ্ন, প্ৰথম কোনে অসমীয়া ভাষাত ৰামায়ণ ৰচনা কৰিছিল? উত্তৰ, মাধৱ কন্দলী। তেওঁ 14শ শতিকাৰ কবি আছিল আৰু ৰামায়ণখনৰ নাম আছিল সপ্তকাণ্ড ৰামায়ণ। 5 নম্বৰ প্ৰশ্ন, মূল মহাভাৰতখন অসমীয়া পদ্যত ভাঙনি কৰোঁতাজনৰ নাম কি? উত্তৰ, ৰাম সৰস্বতী। তেওঁক অসমীয়া ব্যাস বুলিও জনা যায়। 6 নম্বৰ প্ৰশ্ন, অসমীয়া গদ্য সাহিত্যৰ জনক কোন? উত্তৰ, ভট্টদেৱ। তেওঁৰ প্ৰকৃত নাম আছিল বৈকুণ্ঠ ভাগৱত ভট্টাচাৰ্য। কথা গীতা আৰু কথা ৰত্নাৱলী তেখেতৰ অন্যতম গ্ৰন্থ। 7 নম্বৰ প্ৰশ্ন, অসমত প্ৰথম ইংৰাজী অসমীয়া এংলো আছামিজ অভিধানখন কোনে প্ৰণয়ন কৰে? উত্তৰ, মাইলছ ব্ৰুনছন। অভিধানখন প্ৰণয়ন কৰা হৈছিল 1867 চনত। 8 নম্বৰ প্ৰশ্ন, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰা অসমৰ জাতীয় সংগীত ও মোৰ আপোনাৰ দেশৰ সুৰকাৰ কোন আছিল? উত্তৰ, কমলা প্ৰসাদ আগৰৱালা। গীতটো প্ৰথম প্ৰকাশিত হৈছিল 1909 চনত অসমীয়া আলোচনী বাঁহীত। 9 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি? উত্তৰ, ল'ৰা বন্ধু আৰু সম্পাদক আছিল কৰুণাভিৰাম বৰুৱা। শেষৰ 10 নম্বৰ প্ৰশ্নটি হৈছে সাহিত্য অকাডেমী পুৰস্কাৰপ্ৰাপ্ত প্ৰথম অসমীয়া পুথিখনৰ নাম কি? উত্তৰ, যতীন্দ্ৰনাথ দুৱৰাদেৱে ৰচনা কৰা বনফুল। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে মই জ্যোতিষ্মান জিতু চাংমাই ধন্যবাদ জনাইছোঁ। আমাৰ চেনেল জীৱন অনুপম আৱাৰ ক্ৰিয়েটিভ ৱৰ্ল্ডৰ পৰৱৰ্তী ভিডিঅ'ত আমি লৈ আহিম আন 10টা গুৰুত্বপূৰ্ণ কুইজ, অসম কুইজ। ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ, থেংক ইউ।